ৰাতিপুৱাই ওলাই দিলোঁ প্ৰিয় ঠাইলৈ বুলি। প্ৰিয় ঠাই বুলি ক'লে আপোনালোকে চাগে ভাবিছে ক'লৈনো যায় তাই। হয়, ভাবিবই নহয় জানো। আৰু এয়া দেখিছানে আপোনালোকে মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজেদিয়ে মই আহিছোঁ। অকণমান আপোনালোককো দেখুৱাই দিছোঁ ৰাতিপুৱাৰ যিকণ সময় মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত। ফেৰীখন আৰম্ভ হোৱাৰ আগতে অলপমান মই ফটো ভিডিঅ' ৰাখি থলোঁ, যিহেতুকে আপোনালোকক দেখুৱাব লাগিব নহয় জানো। হয়, পাৰ পালোহি আৰু এয়া মোক নিবলৈ আহিলে। তাৰপাছতে মই কিন্তু অকলেই আহিছোঁ দেই, মানে ঘাটলৈকে থলেহি, তাৰপাছত ঘাটৰ এইপাৰৰ পৰা মোক আনিলে, মানে মই নাৱত অকলে আহিলোঁ। ঘৰ আহি পালোহি আৰু দেখিছেনে কি যে ধুমুহা বতাহ, আহিয়ে চিধা মই বনোৱা কোনোৱাতহে লাগি গৈছোঁ। আপোনালোকক কোৱা হোৱাই নাই নহয় ক'লৈ আহিছিলোঁ। কেকটো চাওকচোন প্ৰথমতে কেনেকুৱা লাগিছে, ক'ব দেই কেনেকুৱা লাগিছে কেকটো। খাবলৈ কিন্তু বিৰাটেই টেষ্টি আছিলে। হয়, আমাৰ ধুনধুনৰ আজি বাৰ্থডে হয়, মানে বাহঁতৰ ঘৰলৈ আহিছোঁ শিৱসাগৰলৈ। খানাৰ কথা কি ক'ম আৰু, কিবা কিবি ঢেৰ বনাইছিলে। আৰু এজন বিশেষ ইউটিউবাৰ চুমু, তাই মানে হেপী গাৰ্ল বুলি আছে, মই আপোনালোকক মেনশ্যন কৰি দিম। বহুদিনৰ পিছত তাইকো লগ পালোঁ, ভাল লাগিল।